অসমৰ ৰাইজক জনাব খুজিছো যে ভাৰতৰে নহয় এছিয়াৰ আটাইতকৈ পুৰণা ফুটবল টুৰ্নামেণ্ট দুৰাণ ট্ৰফি এইবাৰ অসমত ভাৰতীয় সেনাবাহিনীৰ সৌজন্যত অনুষ্ঠিত হ'ব। আগষ্টৰ 17 তাৰিখে গুৱাহাটীত ইয়াৰ শুভ উদ্বোধন হ'ব আৰু এই ফুটবল গেমছত ISL আইভি লীগ খেলা খুব যিবিলাক আটাইতকৈ ভাল টিম আছে সকলোৱে অংশ ল'ব আৰু আৰ্মি এয়াৰফোৰ্স আৰু নেভিৰো দলসমূহে ইয়াত অংশগ্ৰহণ কৰিব। মই ভাবো যে গুৱাহাটীত আমি বহু দিনৰ মূৰত 10খন অতি সুন্দৰ ফুটবল খেল চোৱাৰ সৌভাগ্য লাভ কৰিম থেংকস টু দ্য ইণ্ডিয়ান আৰ্মি আৰু মই অসমৰ ৰাইজক বিশেষকৈ ফুটবল লাভাৰ্স সকলক এই খেলৰ লগত জড়িত হ'বলৈ আহ্বান জনাম। ৰাজ্য চৰকাৰে এই খেল সুন্দৰভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ইণ্ডিয়ান আৰ্মি সকলো ধৰণৰ সহযোগিতা কৰিব আৰু মই ভাবো ই পোষ্ট কোভিড ইৰা আমি সকলোৱে খুব ধুনীয়া ফুটবল খেল খেলাৰ দেখাৰ সৌভাগ্য লাভ কৰিম। মই সমগ্ৰ অসমবাসী ৰাইজক গুৱাহাটীৰ ৰাইজক আৰু উত্তৰ পূৰ্বৰ ৰাইজক এই খেল চাবৰ বাবে অনুৰোধ কৰিম আৰু বিশেষকৈ আমাৰ ইয়ং ষ্টুডেন্টছ সকলকো এই খেলৰ লগত জড়িত হ'বৰ বাবে আহ্বান জনাম। ৰাজ্য চৰকাৰে খেলৰ ভেনুলৈ বাছ আদিৰ ব্যৱস্থা কৰিব, খেল চোৱাৰ বাবে সকলো ধৰণৰ সুবিধা কৰি দিব যাতে আমি সকলোৱে খুব ধুনীয়াকৈ খেলখন বা 10খন প্ৰতিযোগিতা আমি দেখা পাব পাৰো।